নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি বিশ্বকৰ্মা পূজা। আজি বিশ্বকৰ্মা পূজাত আমাৰ ঘৰখনে বিশ্বকৰ্মা পূজা কি ধৰণে আয়োজন কৰিছে তাকে দেখুৱাবলৈ এটি ভিডিঅ' বনাইছোঁ। গতিকে চাওঁ গৈচোন বোলো কি ধৰণে আয়োজন কৰিছে। আজি বিশ্বকৰ্মা পূজা যিহেতু ৰ'ব নামি লওঁ একেবাৰে। যিহেতু বিশ্বকৰ্মা পূজা আজি, তো বিশ্বকৰ্মা পূজাৰ কাৰণে আজি চাইকেল ধোৱা হৈছে। এইবিলাক ঘৰৰ প্ৰায়বিলাক সামগ্ৰী ভালকৈ চফা কৰি দিয়া হৈছে। এইখন পুৰণা চাইকেল আমাৰ, এইখন অলপ নতুনেই। আৰু এইখন মই সেই স্কুললৈ যাওঁতে আগতে হাইস্কুল পঢ়ি থাকোঁতে এখন চাইকেল চলাই গৈছিলোঁ। এতিয়াও ধুনীয়াকৈ সযতনে ৰাখি থৈ দিছোঁ। পিছফালে দেউতাই কিবা কিবি ধুই আছে, চাওঁগৈ ব'লক। তো দেউতাই পুৰণা স্কুটি এখন ধুই আছে। এইখন এতিয়া নচলাওঁ আৰু, বেয়া হৈ আছে। তথাপিতো চাফ চিকুণ কৰি আজি বিশ্বকৰ্মা পূজাৰ দিনাখন চাফ চিকুণ কৰি পিনে ৰাখিব বিচাৰিছে। গতিকে এইখন পুৰণা স্কুটি। তো এই ধৰণে কামবিলাক চলি আছে। বতৰো বৰ ভাল নহয়, বৰষুণ দিছিলে যোৱাকালি অলপ অলপ। গতিকে চোতালবিলাক প্ৰায় তিতিয়ে আছে। আজি অলপ ৰ'দটো ওলাইছে, গতিকে শুকাব, বতৰো ভাল কৰিছে। এয়া দেউতাই বিশ্বকৰ্মাৰ বাবে পূজা ভাগি আৰম্ভ কৰিছে। ফুল তুলসী এনেকৈ লৈ পিনে এয়া বিশ্বকৰ্মা দেৱতাৰ ফটো, ওচৰতে চাকি বন্তি জ্বলাই ৰখা হৈছে। ওম গংগে সগদাবৰী সৰস্বতী নমঃ সিন্ধু কাবেৰী হা গচ্ছাই হা গচ্ছাই হা তিষ্ঠাই হা তিষ্ঠাই হা সন্ধু। এফাকি শ্লোকেৰে বিশ্বকৰ্মা পূজাৰ আৰম্ভণি কৰিছে। প্ৰতি বছৰে আমাৰ ঘৰত এনেদৰে বিশ্বকৰ্মা পূজা পালন কৰি অহা হৈছে। এই বিশ্বকৰ্মা পূজা আচলতে অকল কেৱল অসমতে বুলিয়ে নহয়, ভাৰতৰ অন্যান্য প্ৰান্ততো এই পূজা পালন কৰি অহা হৈছে আৰু প্ৰতি বছৰে পালন কৰে। যেনে কৰ্ণাটক, পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা, ত্ৰিপুৰা আদি অঞ্চলত প্ৰতি বছৰে ভাদ মাহৰ সংক্ৰান্তিৰ দিনাখন এই বিশ্বকৰ্মা পূজা পালন কৰা হয়। সমগ্ৰ বিশ্ব তথা সমগ্ৰ ত্ৰিভুৱন বিশ্বকৰ্মাৰেই সৃষ্টি। আৰু এয়া মায়ে কম পৰিমাণে প্ৰসাদ আনি দিছে পূজা কৰিবৰ বাবে। গতিকে বিশ্বকৰ্মা আচলতে সমগ্ৰ ত্ৰিভুৱন অৰ্থাৎ সমগ্ৰ বিশ্বৰে সৃষ্টিকৰ্তা বুলি ক'ব লাগিব। ইয়াৰ উপৰিও জনমানসত এষাৰ কথা উল্লেখ আছে যে বিষ্ণুৰ সুদৰ্শন চক্ৰ, শিৱৰ ত্ৰিশূল, ইন্দ্ৰৰ বজ্ৰ তেওঁৱে নিৰ্মাণ কৰিছিল বুলি নাযায়। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু মোৰ এনেধৰণৰ ভিডিঅ' যদি আগলৈ আপোনালোকে পাই থাকিব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।